নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। বন্ধুসকল, আমাৰ মেণ্টেল এবিলিটি এণ্ড ৰিজনিং সম্পৰ্কে যি আলোচনা চলি থকা হৈছে তাৰ আজি আমাৰ আলোচনা হ'ব কেলেণ্ডাৰ সম্পৰ্কে যিবিলাক সমস্যা হয় সেইবিলাক সমস্যা। আপুনি জানেনে, আপুনি আজিৰ ধৰা হওক এই বছৰৰ যিটো জন্ম তাৰিখ আছে সেই জন্ম তাৰিখটো পৰিছে ছানডে। অহা 10 বছৰ পিছত জন্ম তাৰিখটো সেই তাৰিখটোত কি বাৰ পৰিব জানিবৰ মন যায় নেকি? তো আজিৰ ভিডিঅ'ত আমি এইবিলাক কৰিব পাৰিম। ধৰা হ'ল আমাৰ 5 বছৰ আগৰ কিবা এটা তাৰিখ আছে, সেই তাৰিখটোৰ আমাৰ বাৰ কি বাৰ আছিলে সেই বাৰবিলাক আমি এই ভিডিঅ'ৰ শেষত উলিয়াব পাৰিম। আমাৰ জন্ম তাৰিখটো সকলোৱে জানো, কিন্তু জন্ম বাৰটো যদি উলিয়াব লগা হয় আমি এতিয়াৰ পৰা কৰিব পাৰিম। অৰ্থাৎ এই ভিডিঅ'টোৰ শেষত আমাৰ যিকোনো চনৰ যিকোনো তাৰিখটোৰ বাৰবিলাক আমি উলিয়াব পাৰিম, কি বাৰ পৰিছিলে। ঠিক আছে, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈ অনুৰোধ থাকিল, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব। আজি আমাৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' এইটো। আমাৰ আৰম্ভ কৰাৰ আগতে এই কথা কেইটামান আমি জানি থ'ব লাগে। প্ৰথম জানিব লাগিব আমাৰ অ'ড ডে। অ'ড ডে মানে আমাৰ ইয়াতে আমাৰ যিটো আছিল অযুগ্ম সংখ্যা, ঠিক তেনেকুৱাই অযুগ্ম দিন হয়। অযুগ্ম দিন মানে কি, সপ্তাহটোৰ আমাৰ 7 দিন থাকে, বাকী 7ৰ তলত যিবিলাক আছে সেইবিলাক আমাৰ অ'ড ডে হ'ব। জিৰ'টো 0 থাকিব, তাৰপিছত 1 একদিন অ'ড হ'ব, 2 দিন হ'ব, 3, 4, 5, 6, তাৰপিছত 7 নম্বৰ দিনটো এটা সম্পূৰ্ণ সপ্তাহ হ'ল। ঠিক আছে, তেনেদৰে আমাৰ যদি 10 দিন ধৰা হয়, 10 দিনত আমাৰ 7 দিন আমাৰ এসপ্তাহ হৈ গ'ল। এসপ্তাহ আমাৰ 3 দিন হ'ব, নহয় জানো? গতিকে আমাৰ এই 3টো আমাৰ অ'ড ডে হ'ব। আমাৰ এনেদৰে অ'ড ডে হিচাপত আমি উলিয়াম। আমাৰ জানুৱাৰী মাহত ধৰক, জানুৱাৰী মাহত 31 দিন থাকিব। 31 দিনত আমাৰ 7 দিনকৈ 4 সপ্তাহ থাকিব। 4 7 গুণ 28, বাকী থাকিল 3। এই 3টো হ'ল আমাৰ কি, অ'ড ডে। ঠিক তেনেদৰে আমাৰ ফেব্ৰুৱাৰী মাহত 28 দিন যদি থাকে তেতিয়াহ'লে আমাৰ 7 4 গুণ 28 হ'ল, তো ইয়াৰে অ'ড ডে আমাৰ 0 হ'ব। এনেকৈ আমাৰ এপ্ৰিল মাহৰ যদি ধৰোঁ 30 দিন, 30 দিনত আমাৰ এই 7 4 গুণ 28 দিন থাকিলে আৰু ইয়াতে আমাৰ 2 দিন বাকী থাকিলে, এই যিটো বাকী থাকিলে এইটো অ'ড ডে হ'ব। ঠিক আছে, অ'ড ডে বুলি ক'লে আমাৰ এনেদৰে সপ্তাহটোত মানে সপ্তাহ হিচাপত বাইণ্ডিং কৰি যিমান দিন থাকে সেইটো আমাৰ অ'ড ডে হ'ব। তো তাৰপিছত আমি জানিব লাগিব বছৰটোৰ মুঠ দিন থাকে আমাৰ 365, নহয় জানো? এই 365 দিনৰ যদি আমাৰ লিপ ইয়াৰ হয় তেতিয়াহ'লে আমাৰ 366 দিন হয়। জেনেৰেলি বা অৰ্ডিনাৰী যিবিলাক বছৰ আছে সেই বছৰবিলাক আমাৰ 365 হয়। আৰু আমাৰ যিবিলাক লিপ ইয়াৰ হয়, 4 বছৰ মূৰে মূৰে আমাৰ লিপ ইয়াৰ হয়, এইটো আমাৰ 366 ডে হ'ব। সেই লিপ ইয়াৰত আমাৰ ফেব্ৰুৱাৰী মাহটো 29 হয় আৰু জেনেৰেলি 28 ডে আছিলে। এইখিনি আমি সকলোৱে জানো। এতিয়া কথা হ'ল, এই লিপ ইয়াৰবিলাক যেতিয়া উলিয়াৰ ক্ষেত্ৰত আমাৰ চনটো এটা বৰ্ষ ধৰা হ'ল 2024, এইটো লিপ ইয়াৰ হয়নে নহয় কেনেকৈ গম পাওঁ? আমি 4ৰে হৰণ কৰোঁ। 4ৰে হৰণ কৰোঁ, 4 5 গুণ 20, তাৰপিছত এইটো 2টো নামিলে বাৰ নাযায় বাবে ইয়াতে 0 দিব লাগিল। 4 6 4 গুণ 24, এইটো 4 নামিছে, 6 4 গুণ 24। তো আমাৰ এইটো সম্পূৰ্ণ হৰণ গ'ল, বাকী আমাৰ 0 থাকিলে। তেনেকুৱা হ'লে এইটো বৰ্ষটো আমাৰ লিপ ইয়াৰ হ'ল। এনেকুৱা কিন্তু কি হয়, যদি কাষত দুটা 0 থাকে, ধৰা হ'ল 100 চনটো আছিলে, নাইবা আমি ধৰিছোঁ 2000 চনটো। এতিয়া এই বৰ্ষবিলাক কাষত দুটা 0 থাকিলে সেই বৰ্ষবিলাকক আমাৰ 4ৰে হৰণ গ'লে নহ'ব। ইয়াক 100ক আমাৰ 4ৰে হৰণ যায়, কিন্তু আমাক ইয়াতে আমাৰ কি কৈছে, 400ৰে ডিভাইড দিব লাগিব। 400ৰে যদি সম্পূৰ্ণকৈ হৰণ যায় তেতিয়াহ'লে আমাৰ কি হ'ব, সেইটো লিপ ইয়াৰ হয়। এইটো 100টো আমাৰ লিপ ইয়াৰ নহয় বুলি আমি ধৰি ল'ম। তাৰমানে সম্পূৰ্ণ 1 ডিকেড অৰ্থাৎ এটা শতিকা, অৰ্থাৎ 100 বছৰৰ মূৰত এটা আমাৰ বছৰ লিপ ইয়াৰ বাদ দিয়া পৰে। অৰ্থাৎ 100 বছৰত আমাৰ লিপ ইয়াৰ হ'ব লাগিছিলে 25টা। 4ৰে হৰণ কৰিলে 100 আমাৰ 25 হয়, কিন্তু ইয়াতে আমাৰ কি হয়, 24টাহে লিপ ইয়াৰ থাকিব।
100 নম্বৰ যেটো হ'ব হেইটো আমাৰ লিপ ইয়াৰটো বাদ দিব কিন্তু আকৌ 400 বছৰৰ মুৰে মুৰে যিবিলাক হ'ব সেইবিলাক আকৌ আমাৰ লিপ ইয়াৰ হিচাপে ধৰিব এতিয়া 2000 টো যদি ধৰো 2000 টোক আমাৰ কি হ'ব 400 ৰে যদি ডিভাইড কৰো তো আমাৰ ইয়াৰে দুটা 0 ইয়াৰে দুটা 0 আমি কাটি দিলো 4 ৰে আমাৰ 4 5 গুণ 20 তো ইয়াতে পাৰ গল গতিকে আমাৰ এইটো আমাৰ 2000 চনটো আমাৰ কি হ'ব লিপ ইয়াৰ হ'ব তাৰ মানে ক'বলৈ গলে 100 চনটো আমাৰ লিপ ইয়াৰ নহব 200 টো নহব 300 টো নহব তাৰ পিছত 400 টো লিপ ইয়াৰ হ'ব এনে 4 ৰে গটেকিটাকে হৰণ যায় কিন্তু আমাৰ কি হ'ব এইকেইটা এই তিনটা আমাৰ লিপ ইয়াৰ নহব তাৰ পিছত 400 টো হ'ব তাৰ পিছত 800 টো হ'ব তেনেদৰে তাৰ পিছত 1200 হ'ব ইয়াতে লিখা আছে সিমিলাৰলি 800 এইকেইটা 2024 2400 যেতিয়া আহিব তেতিয়াও আমাৰ কিবিলাক লিপ ইয়াৰ হ'ব ঠিক আছে এইটো আমাৰ লিপ ইয়াৰৰ কাহিনী তাৰ পিছত ভালকে মনোযোগ দিব আৰু স্টেপ বাই স্টেপ গোটেইবিলাক কথা যেতিয়া আমি জানিম একেবাৰে সহজ হৈ পৰিব তাৰ পিছত ইয়াতে আমাৰ এই কথাটো এই যেতিয়া আমাৰ অৰ্ডিনাৰি বছৰ হয় 365 ডে থাকে নহয় জানো এই 365 ডেট আমাৰ 52 উইক হয় মানে হাতেৰে হৰণ কৰিলে 52 বাৰ যায় আৰু এক বাকি থাকে আৰু যেটো এক বাকি যাব হেতু আমাৰ ওয়ান ডে অড ডে বুলি কম আমাৰ 365 হক আমাৰ হাতেৰে যদি ডিভাইড কৰো 7 5 গুণ 35 15 7 2 গুণ 14 তো এক বাকি থাকিলে তো আমাৰ অৰ্ডিনাৰি যিবিলাক বছৰ থাকিব তাত আমাৰ 52 সপ্তাহ এক দিন হয় তো আমাৰ এই সপ্তাহটো সম্পূৰ্ণ বাইন্ডিং হল তো আমাৰ এক দিন যে বাকি থাকিলে ইয়াৰ অড ডে 1 বুলি ধৰিম অড ডে 1 ঠিক আছে ঠিক তেনেদৰে যদি আমাৰ লিপ ইয়াৰ বছৰ হয় যিকোনো লিপ ইয়াৰ বছৰত আমাৰ কি হ'ব অড ডে 2 হ'ব কাৰণ হেতু আমাৰ 366 ডে হ'ব 52 সপ্তাহ হয় 2 দিন থাকিব তো আমাৰ ইয়াৰ অড ডে 2 হ'ব এইটো আমি ধৰি লম তাৰ পিছত 100 বছৰ যেতিয়া হ'ব এবছৰ যেনেকুৱাকে এনেকে আমাৰ অড ডে উলিয়ালো এমাহৰ আমি অলপ আগতে উলিয়ালো 30 দিনত 2 দিন হয় অড ডে 31 দিনত 3 দিন হয় অড ডে হেনেকে যিকোনো দিনৰে ধৰা হল 60 দিন আমি এটা সময় লৈছো 60 দিনৰ আমি সময় ললে আমাৰ কি হ'ব হাতেৰে ইয়াক ডিভাইড কৰিম যিমান দিনৰ উলিয়াব লাগে হাতেৰে হৰণ কৰিলে 7 8 গুণ 56 তো 4 বাকি থাকিলে তো আমাৰ 60 দিনৰ অড ডে কিমান হ'ব 4 দিন হ'ব এনেকুৱা তো আমাৰ 100 বছৰৰ যদি আমি উলিয়াও 100 বছৰৰ আমাৰ অলপ আগতে কলো 24টা লিপ ইয়াৰ থাকে আমাৰ হ'ব লাগিছিল 25টা কিন্তু আমাৰ কি হয় 100 চনটো আমাৰ লিপ ইয়াৰ নহয় সেইভাবে আমাৰ জেনাৰেলি আমাৰ এইটো এনেকুৱা হ'ব 76 ডে অৰ্ডিনাৰি ইয়াৰ থাকিব আৰু 24টা লিপ ইয়াৰ থাকিব তো ইয়াতে আমাৰ কি হল অড ডে আমাৰ 76 প্ৰত্যেক বছৰত যদি এক দিন কৰি থাকে অৰ্ডিনাৰি দিন বিলাক আছে অৰ্ডিনাৰি সন বিলাক যিবিলাক আছে অৰ্ডিনাৰি সন বিলাক 76 সত এক দিন কৰি থাকিব অড ডে তো আমাৰ টোটাল হল 76 ডে ঠিক তেনেদৰে লিপ ইয়াৰ আমাৰ 24টা যদি লিপ ইয়াৰ থাকে তাত আমাৰ প্ৰত্যেকটো লিপ ইয়াৰৰ 2 দিন কৰি অড ডে থাকে এইটো আমাৰ কলো 2 দিন আৰু এইটো এক দিন তো ইয়াতে আমাৰ 24টাত আমাৰ 48 ডে থাকিব তো আমাৰ টোটাল হল 124 124ত যদি আমি হাতেৰে ডিভাইড কৰো অৰ্ডিনাৰি মানে অড ডে উলিয়াৰ কাৰণে আমাৰ 7 1 গুণ 7 54 তো আমাৰ 7 গুণ 49 49 তো 5 দিন বাকি থাকিলে তো 5 দিন বাকি থাকিলে কাৰণে কি হল 100 বছৰত আমাৰ 5 দিন অড ডে বুলি ধৰিম ঠিক আছে আমাৰ উলিয়াব লাগিলে আমাৰ তেতিয়া কামত লাগিব এইবিলাক কথা মনত ৰাখিব লাগিব 100 বছৰত আমাৰ অড ডে কিমান থাকে 5 দিন থাকিব তেনেদৰে আমাৰ 200 বছৰ যদি ধৰা হয় 200 বছৰত পাছে পাছে 10 দিন হয় কিন্তু 10 দিনত আকৌ আমাৰ অলপ আগতে কলো 10 দিনত আমাৰ 7 দিনে এসপ্তাহ হৈ গল তো আমাৰ বাকি থাকিল 3 দিন তো 200 বছৰত অড ডে আমাৰ কি হ'ব 3 দিন তাৰ পিছত 300 বছৰত এনেদৰে আমাৰ 5 3 গুণ 15 দিন হল 15 দিনক হাতেৰে আমাৰ দুইবাৰ গলে এক বাকি থাকিব গতিকে এক দিন থাকিব অড ডে 400 বছৰত কি হ'ব 5 4 গুণ 20 হয় কিন্তু 400 চনটো আমাৰ আকৌ লিপ ইয়াৰ হল তো এক দিন আৰু বাঢ়ি গল নহয় জানো তো এক দিন বাঢ়াৰ কাৰণে আমাৰ 21 দিন হল 21 দিনক আমাৰ হাতেৰে ডিভাইড কৰিলে 0 দিন মানে বাকিটো 0 হ'ব তো আমাৰ অড ডে নাথাকিব
ঠিক আছে তো 400 বছৰৰ মূৰত আমাৰ অড ডেটো 0 হৈ যায় তাৰমানে আকৌ 400 বছৰত একে আমাৰ দিন পাম তাৰমানে প্ৰথম এক চনটোত যদি আমাৰ 1 চনৰ 1 জানুৱাৰী আমাৰ সানডে আছিলে তো 400 বছৰৰ পাছত অৰ্থাৎ 401 চনটোৰ প্ৰথম দিনটোত প্ৰথম জানুৱাৰীত আমাৰ সানডে হ'ব এনেকুৱা অড ডে মানে সেইটো বুজাব এতিয়া এইখিনি আমি কলো 400 যেনেকৈ আমাৰ 0 অড ডে হ'ল 800 অড ডে 0 হ'ব 1200 1600 2000 তো আমাৰ তেনেদৰে 2400 আমাৰ এনেদৰে অড ডে হ'ব এতিয়া অড ডে যদি আমাৰ প্ৰথম 0 অড ডে হয় তেতিয়াহ'লে আমাৰ সেইটো সানডে হয় অৰ্থাৎ এই 2000 চনটোত আমাৰ 0 মানে অড ডে 0 হ'ল তো 2001 চনৰ 1 জানুৱাৰী যেতিয়া আৰম্ভ হ'ব এইটো আমাৰ কি হ'ব সানডেৰ পৰা আৰম্ভ হ'ব ঠিক আছে ঠিক তেনেদৰে আমাৰ কি হ'ল এইটো আমাৰ 800 হ'ল হৈ গ'ল ইয়াৰ 800 আমাৰ কি আছিল 0 আমাৰ অড ডে আছিলে তো 800 আমাৰ কি হ'ল 801 চনৰ প্ৰথম জানুৱাৰীটো আমাৰ সানডে হ'ব এইবিলাকৰ গোটেইবিলাকৰে 1 চনটোৰ আমাৰ প্ৰথম জানুৱাৰীটো সানডে হ'ব তাৰ পাছত আমাৰ জেনেৰেল যিবিলাক অৰ্ডিনাৰী ইয়াৰ আছিলে অৰ্ডিনাৰী ইয়াৰবিলাকৰ প্ৰত্যেকটো বৰ্ষতে কি হয় প্ৰথম দিনটো 1 জানুৱাৰীটো 31 জানুৱাৰী হয় মানে বাৰটো এতিয়া এই চনটোৰ অৰ্থাৎ 2023ৰ এই 1 জানুৱাৰী যদি আমাৰ সানডে আৰম্ভ হয় 31 জানুৱাৰীটো সানডে শেষ হ'ব ঠিক আছে কিন্তু লিপ ইয়াৰ হলে একদিন বাঢ়ে তো আমাৰ এই 2024 টো লিপ ইয়াৰ 2024ৰ প্ৰথম দিনটো যদি মনডে হৈছিলে হয় তেতিয়াহলে আমাৰ নেক্সট বৰ্ষৰ 2025ৰ 1 জানুৱাৰীটো টিউজডে হ'ব 1 জানুৱাৰী নহয় সৰি 31 ডিসেম্বৰটো টিউজডে হ'ব মঙ্গলবাৰ হ'ব তো এনেদৰে আমাৰ এইখিনি মনত ৰাখিবলগীয়া কথা এতিয়া আমাৰ সমস্যা কৰিম সমস্যাবিলাক সমাধান কৰাৰ আগতে এইকিটা আমাৰ কেইটামান দিয়া আছে মানে কোনটো দিনত মানে কোনটো মাহত কিমান দিন অড ডে থাকে এইবিলাক আমি প্ৰথম এইখিনি উলিয়াৰ আগতে আমি জানিব লাগিব কোনটো মাহত কিমান দিন থাকে তো সেই কথাটো এবাৰ মই জাস্ট কৈ দিছো জানুৱাৰী আমাৰ 31 ডে জানুৱাৰী আমাৰ 31 ডে তাৰপিছত ফেব্ৰুৱাৰী আমাৰ জেনেৰেলি 28 হয় কিন্তু আমাৰ কি হয় লিপ ইয়াৰ হলে 29 হ'ল মাৰ্চত 31 31 দিন এপ্ৰিলত 30 দিন তাৰপিছত 31 দিন মে মাহত জুন মাহত 30 দিন জুলাই মাহত 31 দিন আগষ্ট মাহত আকৌ 31 দিন এই দুটা সিৰিয়ালি 31 দিন বাকি আমাৰ কি আছিল 31 30 31 30 এনেকুৱা আছিল এক্সেপশন আমাৰ ফেব্ৰুৱাৰী মাহটো তো আমাৰ 31ৰ পাছত এইটো আকৌ 30 দিন আহিলে তাৰপিছত 31 দিন অক্টোবৰ নৱেম্বৰ 30 দিন ডিসেম্বৰ আমাৰ 31 দিন ডিসেম্বৰ জানুৱাৰী এই দুটা একেলগে পৰে 31 মাহ তাৰপিছত আৰু আমাৰ ইয়াতে মাজতে জুলাই আৰু আগষ্ট 31 মাহ পৰি যায় তো এইকেইটা আকৌ ওলাইছে আমাৰ 3 মাহ কৰি কিমান দিন হয় তাৰ অড ডে কিমান ওলাইছে এনেকৈ ওলাই থাকিব পাৰিম কেনেদৰে ওলাইছে এবাৰ পজ কৰি চাব পাৰিব আপোনালোকে নেক্সট আমাৰ প্ৰশ্ন এইটো ইয়াতে প্ৰথম প্ৰশ্নটো সুধিছে ফাইন্ড দ্য ডে অফ দ্য উইক অন 26 জানুৱাৰী 195 অৰ্থাৎ 195 চনৰ 26 জানুৱাৰীটো আমাৰ কি দিন আছিলে মঙ্গলবাৰ আছিলে শুক্ৰবাৰ আছিলে বুধবাৰ আছিলে নে বৃহস্পতিবাৰ আছিলে এইটো উলিয়াবৰ হলে প্ৰথম আমি অড ডে কিটা উলিয়াব লাগিব 195ত অড ডে আচ্ছা 194ৰ 31 ডিসেম্বৰলৈ ধৰো নহয় জানো এতিয়া ধৰিলে কি হ'ল স্যাৰ প্ৰথম যদি আমাৰ 100 বছৰৰ কথা ভাবো প্ৰথম 100 বছৰত আমি অলপতে গম পাইছো 5 ডে থাকে অড ডে তো আমাৰ 100 চনটো আমাৰ গ'ল এতিয়া বাকি 94 থাকিলে 94 বছৰ থাকিব 94ৰ বছৰত আমাৰ 4 ৰে হৰণ কৰিলে লিপ ইয়াৰ কেইটা গম পাম লিপ ইয়াৰ কেনেকৈ গম পাম আমাৰ এনে আছিলে আমাৰ 24 আছিলে 100 বছৰত তো ইয়াতে এটা কমিব অৰ্থাৎ এনেকৈ হৰণ কৰি চাব পৰা যায় 23 হয় 4 দুগুণ 8 1 আৰু 4 14 4 3 গুণ 12 2 বাকি থাকে যি নহওক 23 বাৰ আমি কি পাম লিপ ইয়াৰ পাম 4 বছৰৰ মূৰে মূৰে গলে 23 বাৰ লিপ ইয়াৰ পাম তো লিপ ইয়াৰ আমাৰ কি হ'ল 23 দিন
23 দিন লিপ ইয়াৰ প্ৰত্যেক লিপ ইয়াৰত আমাৰ 2 দিন কৰি কি থাকিব অড ডে হ'ব তো এইটো আমাৰ হ'ল 46 ডে অড ডে বিলাক হিচাপ কৰি আছো আৰু বাকি থাকিলে আমাৰ 94 দিনৰ যদি 23 দিন 23 বছৰ যায় তেতিয়া আমাৰ কি হ'ব বাকি থাকিব 71 বছৰ তো 71 বছৰত এদিন কৰি প্ৰত্যেক বছৰত এক দিন কৰি অড ডে আছিল অৰ্ডিনাৰি ডে বিলাকত তো আমাৰ এইটো কি হ'ব এক দিন হ'ব 71 বছৰ এক দিন কৰি সমান 71 ডে তো আমাৰ টোটাল দিন হ'ল আমাৰ 117 ডে থাকিল এতিয়া 117 ডে হলে এইখিনিক আমি কি কৰিব লাগিব হাতেৰে ডিভাইড কৰিব লাগিব আমি বাইন্ডিং কৰিম 7 দিন কৰি সপ্তাহ কিমান সপ্তাহ হয় 7 1 গুণ 7 47 7 গুণ 49 না যায় গতিকে 7 6 গুণ 42 42 হলে আমাৰ বাকি থাকিলে 5 তো ইয়াতে আমাৰ কিমান দিন বাকি থাকিলে 5 দিন তো আমাৰ এতিয়া ওলাল 194 ৰ ডিসেম্বৰলৈ ওলাল তো আমাৰ ইয়াতে আমাৰ কি হল নেক্সট আমাৰ এইটোত এই দিন থাকিলে 5 ডে প্ৰথম 100 বছৰত 5 দিন থাকিলে তাৰ পিছত 194 ৰ ডিসেম্বৰলৈ থাকিলে 5 দিন তাৰ পিছত বাকি থাকিলে আমাৰ কি 195 চনৰ 26 জানুৱাৰীলৈ থাকিল 26 জানুৱাৰীলৈ থাকিলে আমাৰ তাতে 26 দিন ধৰিব লাগিল 26 ডে 26 ডে আকৌ আমাৰ যদি হাতেৰে ডিভাইড কৰো 7 3 গুণ 21 21 তো 5 ডে থাকিলে তো ইয়াতে যেতিয়া 5 ডে হ'ব আমাৰ 5 দিন হল এতিয়া 5 দিন হলে টোটাল আমাৰ যদি হিসাব কৰি চাও তেতিয়া হলে আমাৰ কি হ'ব 5 10 15 দিন 15 দিনক আকৌ আমাৰ যেতিয়া আমি হাতেৰে ডিভাইড কৰিম 7 দুগুণ 14 বাইন্ডিং কৰিব লাগিল হাতেৰে আমি অড ডে যিমান বিলাক থাকিব আমাৰ সেই গোটেই বিলাক আমাৰ 7 দিন কৰি বাইন্ডিং কৰি জিতা ৰৈ যায় সেইটো হ'ব তো ইয়াতে থাকিলে আমাৰ কিমান দিন 1 বাকি থাকিলে তো অড ডে আমাৰ পালো ইয়ালৈ আমাৰ 26 জানুৱাৰীলৈ অড ডে থাকিলে আমাৰ 1 তো নেক্সট আমাৰ কি হ'ব এই বাৰটো হ'ব লাগিব সানডে পাছত 0 হলে সানডে হয় তো এইটো আমাৰ মনডে ঠিক আছে তো আমাৰ ইয়াত কিন্তু আমাৰ কি আছিল মনডে এনসাৰত নাই কিয়নো আমাৰ কি হয় এইটো প্ৰশ্নটো আমাৰ অৰিজিনালি খুদিব বিচাৰিছিল 1950 অৰ্থাৎ আমাৰ সংবিধান যেতিয়া আমাৰ লাগু হৈছিল সেই চনটোৰ আমাৰ বাৰটো খুদিব বিচাৰিছিল সেইটো হলে আৰু এনসাৰটো বেলেগ হ'ব এইটো আমাৰ 195 হলে অফ কোৰ্স এইটোৱে হ'ব 1 আমাৰ অড ডে হয় তো আমাৰ এইটো তেনেদৰে উলিয়াব পাৰিম মনডে হ'ব অৰ্থাৎ সোমবাৰ হয় এতিয়া আমি 1950 উলিয়াই চাম 1950 চনৰ 26 জানুৱাৰীত কি আছিল সেইটো উলিয়াম সেইটো কেনেকৈ উলিয়াম চাব এতিয়া 1950 হলে আমাৰ প্ৰথম যেতিয়া আমাৰ এইকেইটা বছৰ আছিল 400 800 1600 এনেকুৱা আছিল সেইকেইটাত আমাৰ 00 আৰম্ভ হয় নহয় জানো তো ইয়াৰো আমাৰ কি হ'ল 1600 টোত আমাৰ 0 হৈ গল প্ৰথম 1600 চনত এটা বেছি হল 1600 চনটোৰ অড নাম্বাৰ আমাৰ অড ডে আমাৰ 0 ডে হল ঠিক আছে তাৰ পিছত 1600 পাছত 17 18 1900 300 আছিল 300ত আমি ধৰিব লাগিলে 300ত আমাৰ 100ত আমাৰ 5 দিন আছিল তো 300ত 5 3 গুণ 15 দিন আছিল 15 দিন আমাৰ হাতেৰে 2 ভাগ যায় 1 বাকি থাকে তো আমাৰ কি হল বাকি 300ত আমাৰ 1 ডে হল ঠিক আছে নেক্সট আমাৰ কি আছিল 50 বছৰ এতিয়া 50 বছৰটো এইটো চাব লাগে হলে 50 বছৰত আমাৰ প্ৰথম জানব লাগিব লিপ ইয়াৰ কেই বছৰ হ'ব আমাৰ 4 ৰে হৰণ কৰিলে 4 1 গুণ 4 তো 1 2 4 3 4 গুণ 12 বাকি থাকিলে আমাৰ এইটো 0 সৰি ঠিক আছে 0 হলে আমাৰ 2 বাৰ দিব লাগিব 4 2 গুণ 8 হয় তো 2 বাকি থাকিলে তো আমাৰ কি হল টোটাল 12টা আমাৰ কি থাকিব লিপ ইয়াৰ থাকিব 50 বছৰত তো আমাৰ 12 দুগুণ
লিপ ইয়াৰ যিমান থাকে আমাৰ 2 দিন কৰিব লাগিব প্ৰত্যেক লিপ ইয়াৰত 2 দিন কৰি থাকিব তো আমাৰ 24 দিন এতিয়া 50ৰ 12 বছৰ যদি আমাৰ লিপ ইয়াৰ গ'ল বাকি বছৰ আমাৰ কিমান থাকিলে 38 বছৰ আমাৰ কি থাকিব অৰ্ডিনাৰি ইয়াৰ হ'ব তো আমাৰ 38ক 1 এৰে ডিভাইড পূৰণ কৰিলে আমাৰ এইটো 38 হ'ল টোটেল আমাৰ কি হ'ব 2 3 4 5 6 62 ডে হ'ল এতিয়া 62 ডেক যদি আমি ডিভাইড কৰোঁ কিহেৰে 7 এৰে এতিয়া আমি অড ডে উলিয়াব লাগিব 7 9 গুণ হ'লে 63 হয় তো আমাৰ ইয়াতে 7 8 গুণ দিলে 56 হ'ব বাকি থাকিলে আমাৰ 6 দিন তো ইয়াৰে অড ডে আমাৰ কি হ'ল 6 ডে কিমান দিনৰ আমাৰ 50 বছৰৰ আমি 50 বছৰটো অৱশ্যে আমি উলিয়াব লাগিছিল 49 বছৰ তো অলপ আমাৰ ভুল হ'ল তাৰমানে কি হ'ল 50 বছৰ এতিয়াও আমাৰ 1950 চনটো সম্পূৰ্ণ আৰম্ভ জাষ্ট হৈছিলে জানুৱাৰী মাহটোহে আছিলে তো আমাৰ 49 লৈ চাব লাগিব 1949 চালে একো নাই অসুবিধা নাই 49 চনটো আমাৰ লিপ ইয়াৰ নহয় তো আমাৰ এটা অৰ্ডিনাৰী ডে আৰু আমাক কমাই দিলে হ'ল তো এইটো আমাৰ 5 হ'ব তেতিয়া একদিন যদি কমাই দিওঁ এটা চন তো আমাৰ কি হ'ল 49 লৈ এইটো 1949 লৈ হ'ল 1949 লৈ আমাৰ কি থাকিলে 5 দিন থাকিল এতিয়া 5 দিনটো আমি যেতিয়া হেৰি কৰিম এইটো আমাৰ 5 একে তো আমাৰ এইটো 6 দিন আমাৰ অৰ্ডিনাৰী অড ডে থাকিলে এতিয়া 6 ডে অড ডে হ'ল কিন্তু এতিয়া আকৌ আমি চাব লাগিব এই 26 দিনলৈ কাৰণ জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ হৈছে 26 দিন এতিয়া 26 দিনত ডাইৰেক্ট আমাৰ অড ডে উলিয়ালে হ'ল 26 ডেৰ যেতিয়া অড ডে উলিয়াম ইয়াৰে 7 3 গুণ 21 21 তো থাকিব আমাৰ 5 ডে তো ইয়াতে যেতিয়া 5 ডে থাকিব টোটেল হ'ল 11 ডে 11 ডেত আমাৰ 7 এৰে ডিভাইড কৰিলে 7 1 গুণ 7 বাকি থাকিলে 4 দিন তো অড ডে আমাৰ 4 দিন হ'লে 4 দিনত আমাৰ 0 ডে হ'লে সানডে হয় অড ডে তো 4 হ'লে আমাৰ 1 2 3 4 সানডেৰ পাছত সানডে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে অৰ্থাৎ বৃহস্পতিবাৰ সোম মঙ্গল বুধ বৃহস্পতিবাৰ এইটো আমাৰ এনসারটো আছে তো এইটো থাৰ্সডে বৃহস্পতিবাৰ হৈ গ'ল তো এনেকুৱাকৈ আমি যিকোনো চনৰে নোহোদক কিয় আমি এনেদৰে উলিয়াব পাৰিম এইটো 195 চনৰ হ'লেও ওলাব আৰু 1950 চনৰ হ'লেও ওলাব এতিয়া এইটোৰ কাৰণে যেটো 195 আছে 195 কাৰণে ইয়াতে এনসারটো নাই সোমবাৰ ওলাল আমাৰ তো 100 আমাৰ 1950 অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী এইটো প্ৰশ্নটো হ'ব লাগিছিল তেতিয়াহ'লে আমাৰ থাৰ্সডে হয় ঠিক আছে তেনেদৰে আমাৰ 2 নম্বৰ সুধিছে হুইচ টু মান্থ ইন এ ইয়াৰ হেভ দা সেম ক্যালেন্ডাৰ মানে কি হ'ল আমাৰ মানে কি হ'ল সোমবাৰটো যদি 1 তাৰিখৰ পৰা যদি সোমবাৰ আৰম্ভ হয় বাকি আমাৰ সোমবাৰ কি হ'ব 7 তাৰিখ হ'ব তাৰ পিছত 14 তাৰিখ হ'ব তাৰ পিছত 21 তাৰিখ হ'ব তাৰ পিছত 28 তাৰিখটো হ'ব ঠিক তেনেদৰে এটো জানুৱাৰীত যদি এনেকুৱাকৈ মিলি যায় বাকি বাৰকিটাও বাকি তাৰিখ কিটা এনেকৈ তাৰ পাছত কনজিকিউটিভ এনেকৈ হৈ থাকিব তো নেক্সট আকৌ কোনটো মাহত ইয়াতে ধৰ জুন মাহ আৰু অক্টোবৰত যদি এনেকৈ মিলে বা আমাৰ কি হ'ব এপ্ৰিল মাহৰ লগত নৱেম্বৰ মিলিছে নেকি এপ্ৰিলৰ লগত জুলাই মিলিছে নেকি অক্টোবৰৰ লগত ডিসেম্বৰ মিলে নেকি কোনটো মিলে কোনটো মাহৰ লগত মিলে সেইটো আমি চাব লাগে সেইটো আমাৰ কেনেকৈ মিলিব যেতিয়া আমাৰ অড ডে 0 হ'ব তেতিয়া আমাৰ এইটো একে হয় এতিয়া চোৱাৰ কাৰণে আমি অলপ আগতে এখন চাৰ্ট দেখাইছিলো এই চাৰ্টখনৰ পৰা উলিয়াব পাৰিম এতিয়া আমি জেনাৰেল অৰ্ডিনাৰী ইয়াৰ বুলি ধৰিছো তেতিয়া ফেব্ৰুৱাৰীত আমাৰ কি হ'ব 0 ডে থাকিব ইয়াতে আমাৰ 3 ডে তাৰ পিছত 0 3 যদি আমি হিসাব কৰি যাও 3 3 6 7 8 8 3 11 12 13 14 15 16 17 18 19 20 21 আচ্ছা 21 হলে আমাৰ 7 এৰে 3 বাজ যায় নহয় জানো তো আমাৰ কি হ'ব এই জানুৱাৰীৰ লগত অক্টোবৰ মাহটো মানে সেপ্টেম্বৰত গেলে হ'ল তো অক্টোবৰ মাহটো আমাৰ কি হ'ব এই সেম ডে হ'ব কি পালো আমি জানুৱাৰীৰ লগত অক্টোবৰ সেম ডে আৰু জানুৱাৰীৰ 1 তাৰিখটো যদি আৰম্ভ হয় আমাৰ সোমবাৰৰ পৰা ইয়াতো আমাৰ অক্টোবৰৰ 1 তাৰিখটো সোমবাৰৰ পৰা আৰম্ভ হ'ব যদি হে এটো অৰ্ডিনাৰী ইয়াৰ হয় তো এটো এনসার আছে না আমি এবাৰ চাইছো
জানুৱাৰী আমাৰ দিয়া নাই তো এইটো যদি দিয়া নাই আমি বেলেগ এটা আকৌ বিচাৰিব লাগিব বেলেগটো কেনেকৈ বিচাৰিম চাম এইটো আমি জানুৱাৰীৰ লগতহে চালোঁ এতিয়া আমাৰ ফেব্ৰুৱাৰীৰ লগত যদি চাওঁ ফেব্ৰুৱাৰীৰ পাছত ইয়াতে 0 আছে আচ্ছা ফেব্ৰুৱাৰী মাৰ্চ এইটো একে হ'ব ফেব্ৰুৱাৰীৰ প্ৰথম দিনটো যি হ'ব মাৰ্চৰো সেই একে হ'ব তো ফেব্ৰুৱাৰী মাৰ্চও আমাৰ সেম মান্থ হয় বুলি আমি ক'ব পাৰিম ফেব্ৰুৱাৰী মাৰ্চও আমাৰ অপশ্যনত নাই তো ফেব্ৰুৱাৰী মাৰ্চ দিয়া নাই অপশ্যনত তো নেক্সট আমি চাব লাগিলে ইয়াতে আমাৰ এইটো 3 আছে 3 4 5 5 3 8 আছে 9 10 10 3 13 16 17 18 19 20 21 তো নৱেম্বৰ মাৰ্চৰ লগত কিন্তু হ'ব নৱেম্বৰটো হ'ব মাৰ্চৰ লগত নৱেম্বৰ আছে জানো দিয়া নাই তো মাৰ্চৰ লগতো নৱেম্বৰটো দিয়া নাই এতিয়া আমি নেক্সট আকৌ বেলেগ চাব লাগিব বেলেগ চালে আমি ক'ত হ'ব এইটো এপ্ৰিলৰ পৰা চাইছোঁ এপ্ৰিলত আমাৰ 2 3 5 6 7 তো এইটো 7 হ'ল 7 হ'লে নেক্সট আমাৰ এইটোৱে হ'ব জুলাই মাহটো হ'ব তো এপ্ৰিলৰ লগত জুলাই এইটো থাকিব লাগে এপ্ৰিলৰ লগত জুলাই এইটো চিটো আছে আমাৰ এনসাৰ যিটো আছে আমাৰ সেইটোৱে ল'ম আমি ওলালোঁ আমাৰ বহুকেইটা সেম ক্যালেন্ডাৰ আমাৰ মান্থ বুলি কয় হুইচ টু মান্থ ইন এ ইয়াৰ হেভ দ্য সেম ক্যালেন্ডাৰ এনেকুৱা বহুকেইটা মাহে পাব পাৰোঁ আমাৰ কিন্তু এইটো এনসাৰ আছে তো আমাৰ এইটো এনসাৰ হ'ব বাকি অক্টোবৰ ডিসেম্বৰ নহ'ব এইকেইটা কাৰণ অক্টোবৰত আমাৰ 31 মাহ হয় 31ত আমাৰ 3 দিন থাকিব নৱেম্বৰত 2 দিন হ'ব তো নেক্সট আমাৰ এইটো 3 2 5 দিনহে হয় মাজত তো আমাৰ 0 দিন হ'ব লাগিব তো এইটো এনেকুৱা নেক্সট আমাৰ এইটো are the year 900 and 1000 leap years দুটা আমাৰ লিপ ইয়াৰ হয় নে নহয় সুধিছে এইটো বহুতৰ কাৰণে প্ৰশ্নটো কিন্তু যদি আমাৰ এনেকুৱা চাই না যায় তেতিয়ালে ডাইৰেক্ট আমাৰ সকলে বহুতে কাৰণ এনেদৰে জানে কাৰণ 4 ৰে যদি ডিভাইড হয় তেতিয়ালে আমাৰ কি হ'ল এইটো লিপ ইয়াৰ হয় কিন্তু আমাৰ এই কথাটো বহুতে নাজানে যদি দুটা শূন্য থাকে 400 ৰে ডিভাইড হ'ব লাগিব হল তো আমাৰ এইটো নহয় দুটা লিপ ইয়াৰ নহয় 800 টো আছিল তাৰ পিছত 1200 টো আছিল লিপ ইয়াৰ হয় তো এইটো এনসারটো নো নেক্সট আমাৰ ইফ আচ্ছা এইটো ইট হ'ব লাগিছিল ইফ ইট ওয়াজ স্যাটাৰডে অন 17th November 1962 what will be the day on 22nd November 1964 আচ্ছা এইটো চাম আমি কেনেকৈ কৰিম এনেকুৱাকৈ আমাৰ বাৰ্থডে বিলাকো আমাৰ বাৰটো কি বাৰ আছিল সেইবিলাক আমি উলিয়াব পাৰোঁ আজিৰ পৰা যায়ও আমি উলিয়াব পাৰোঁ আজিৰ বাৰটো কি আছে এনেদৰে চাইও আমি উলিয়াব পৰা যায় এতিয়া চাম এইটো প্ৰথম আছে 1962 আৰু এইটো 1964 আমি চনটো চাই লৈছোঁ 2 বছৰৰ গ্যাপ এতিয়া 2 বছৰ সম্পূৰ্ণ মাজত আছে নাই আমি সেইটো চাব লাগিব আৰম্ভ হৈছে 17 নৱেম্বৰ আৰু শেষ হৈছে 22 নৱেম্বৰ তো আমাৰ 2 বছৰ সম্পূৰ্ণ পাৰ হৈ গৈছে নহয় জানো গতিকে আমি 2 বছৰৰ আমি চাম এতিয়া 1962 যেতিয়া নৱেম্বৰৰ পৰা আৰম্ভ হ'ব তো আমাৰ 1962 লিপ ইয়াৰ হ'লেও আমাৰ একো ক্ষতি নহয় কাৰণ ইয়াৰ ফেব্ৰুৱাৰী মাহটো গৈছে অলৰেডি এতিয়া 1962 63 টো লিপ ইয়াৰ নহয় এতিয়া 1964 টো লিপ ইয়াৰ হয় নেকি আমি সেইটো চাব লাগিব 1964 4 ৰে যেতিয়া হৰণ কৰিম 4 4 গুণ 16 36 4 9 গুণ 36 4 যাব এইটো 4 তাৰ এক বাৰ গ'ল তো এইটো আমাৰ লিপ ইয়াৰ হ'ল আমি জানো যে এক বছৰৰ প্ৰথম বছৰটো আমাৰ অৰ্ডিনাৰী বছৰ এটাৰ কাৰণে এক বছৰত আমাৰ ওড ডে হয় ওড ডে আমাৰ থাকে এক দিন পাছৰ নেক্সট লিপ ইয়াৰটোত আমাৰ সেকেন্ড বছৰটোত আমাৰ 2 দিন হ'ল কাৰণ লিপ ইয়াৰ হ'ল আচ্ছা এতিয়া ওড ডে খিনি আমি হিচাপ কৰি ল'ব লাগিল এতিয়া এইটো হ'ল আমাৰ কি স্যাটাৰডেৰ পৰা 17 নৱেম্বৰ আছিলে 17 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ আমাৰ শেষ হ'ল কথাটো ঠিক আছে 17 নৱেম্বৰৰ পৰা 17 নৱেম্বৰ শেষ হ'ল তাৰ পিছত 18 19 20 21 22 হ'ব
এতিয়া থাকিল 1 2 3 4 5 দিন তো আমাৰ এই 5 দিনৰ অড হ'ল তো আমাৰ ইয়াতে 5 ডে এড কৰিলোঁ টোটেল আমাৰ হ'ল 5 6 7 8 8 দিন 8 দিনৰ আমাৰ 7 দিন গৈ অড ডে থাকিলে 1 দিন তো আমাৰ অড ডে থাকিলে 1 দিন তো আমাৰ নেক্সট দিনটো হ'ব আমাৰ কি হ'ব স্যাটাৰডেৰ পাছত আমাৰ 0 হলে আমাৰ স্যাটাৰডে আছিলে তো আমাৰ নেক্সট আমাৰ সানডে হ'ব স্যাটাৰডেৰ পাছতটো সানডে হ'ব 1 দিন থাকিলে তো আমাৰ এনসারটো এইটো সানডে তো এনেদৰে আমি সহজতে উলিয়াব পৰা যায় নেক্সট আমাৰ নেক্সট সমস্যাটো কৰিম চাব ইয়াতে এইটো Sangita remembers that the father's birthday was certainly after 8 but before 13 of December তাৰমানে দেউতাকৰ জন্মদিনটো সিহঁতে মনত পেলাইছে সংগীতাই মনত পেলাইছে এইটো নিশ্চিতভাৱে 8 তাৰিখতকৈ পাছত হ'ব আৰু 13 তাৰিখতকৈ আগত হ'ব আচ্ছা সংগীতাই কৈছে আমাৰ 8 তাৰিখৰ পৰা 13 তাৰিখৰ ডিসেম্বৰ 8 আৰু 13 ডিসেম্বৰ মাজত হ'ব তো her sister Natasha remember that their father's birthday was definitely after 9 but before 14th of December তো আমাৰ এইটো কি নাতাশাই আমাৰ কি ক'লে definitely after 9 9 ৰ পৰা 14 ডিসেম্বৰৰ ভিতৰত হ'ব বুলি ক'লে আচ্ছা এই দুটা আমাৰ তেহতে জানে গম পায় তো আমাৰ on what date of December was their father's birthday তো ইয়াৰ পৰা আমাৰ ক'ব লাগে যে কোনটা দিনত তেওঁলোকৰ দেউতাকৰ জন্মদিন হয় এনসার আছে 10th 11th 12 আৰু 9 এতে আচ্ছা ইয়াৰ মাজত আছে আমাৰ সেই তিনটা তাৰিখে আছে তো 10 11 আৰু 12 আছে কিন্তু এইখিনিৰ পৰা আমি কনফার্ম হ'ব নোৱাৰো এইখিনি যে আমাৰ এইটো হ'ব 10টো হ'ব বা 11টো হ'ব বা 12টো যিকোনো এটা হ'ব পাৰে নহয় জানো তো আমাৰ এইটো কি লাগে আমি ডাটা ইনডেকুৱেট তো আমাৰ এইখিনি পৰ্যাপ্ত পৰিমাণৰ ডাটা নাই এইটো আমি এনেকুৱাকে কৈ থম তো 8 নম্বৰ find the day of the week on 15 August 1947 এনেকুৱা বিশেষ দিনবিলাকৰ আমি এই হেৰিবিলাক উলিয়াব পাৰো তো এইটো আমাৰ 1947 ৰ আগত যেটো আমাৰ 0 ডে অড ডে হোৱাৰ হেৰি আছিলে সন আছিলে তো আমাৰ হেতু 1600 আছিলে 1600ত আমাৰ আহি গলে 0 ডে 1600ৰ পাছত আমাৰ 17 18 1900 লাগিলে 1900 হ'ল তো আমাৰ 1900ত আমাৰ ডে হ'ল 3 বছৰ 300 বছৰ হ'ব 1600ৰ পাছত 1700 1800 1900 300 বছৰ 300 বছৰত 1 বছৰত 5 100 বছৰত 5 দিন কৰি আছিলে 5 3 গুণ 15 ডে তো 15 দিনত আমাৰ অড ডে হ'ব 1 দিন তো আমাৰ 1 ডে আগতো আমাৰ 1950 চনৰ হেতু উলিয়াতো আমি এনেদৰে উলাইছিলো আচ্ছা 1900 হ'ল 1900 হলে এতিয়া লাগে 47 টো আমাৰ বাদ দিলো 46 লৈ উলিয়াম 46 লৈ উলিয়ালে 46 লৈ আমাৰ লিপ ইয়াৰ কিমান হ'ব 4 ৰে আমি ডিভাইড কৰিম 4 1 গুণ 4 তো নেক্সট 4 1 গুণ 4 হ'ব 4 1 গুণ 4 2 বাকি থাকে থাকিলে কথা নাই আমাৰ 11টা হ'ব 11টা লিপ ইয়াৰত আমাৰ 11 পূৰণ 2 দিন কৰি থাকিব আমাৰ 22 দিন হ'ব তাৰপিছত বাকি অৰ্ডিনাৰি কিমান হ'ব 46 ৰ পৰা 11 গলে আমাৰ 35 হ'ল 35 * 1 সমান 35 ডে হ'ব তো এইটো যোগ কৰিলে আমাৰ 5 6 7 3 4 5 57 ইয়াক আমাৰ হাতেৰে যেতিয়া কৰিম 7 8 গুণ 56 তো এক দিন বাকি থাকিলে আমাৰ কি হ'ল 1946 লৈ ডিসেম্বৰলৈ হ'ল এটো এতিয়া কিমান দিন থাকিলে এক দিন থাকিলে ঠিক আছে এতিয়া বাৰটো তাৰ মানে বাঢ়ি গৈ আছে এক দিন মানে এটো সোমবাৰ হৰিল তাৰ পিছত নেক্সট এক দিন মানে মঙ্গলবাৰ পৰিল এনেদৰে গৈ আছে তাৰ পিছত আমি এতিয়া চাব লাগিল আগষ্টৰ 15 আগষ্টলৈ কিমান হয় 15 আগষ্টলৈ আমি এইটো হিসাব কৰিব লাগিলে আমাৰ এনেদৰে কৰিব লাগিব 1947 টো আমাৰ অৰ্ডিনাৰি হয় এটো লিপ ইয়াৰ নহয় তো আমাৰ জানুৱাৰীত আমি অড ডে কিটা হিসাব কৰি গলে হ'ল জানুৱাৰীত 3 দিন
তাৰপিছত ফেব্ৰুৱাৰীত 0, মাৰ্চত 3 দিন, এপ্ৰিলত 2 দিন, মে'ত 3, জুনত 2, জুলাইত 3, আগষ্টৰ গোটেইকেইদিন নাই। আমাৰ আগষ্টৰ সেইকেইদিন আমি ক'ব নোৱাৰোঁ এতিয়া জুলাইলৈ হ'ল। তো আমাৰ এইটো 1947ৰ জুলাই 31 তাৰিখলৈ হ'ল আমাৰ কিমান 3, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 16ক আমাৰ যেতিয়া আমাৰ 7ৰে হৰণ কৰিম 7 দুগুণ 14, 2 বাকী থাকিলে তো আমাৰ 2 ডে হ'ল। ঠিক আছে। তাৰপিছত এতিয়া আমাৰ 15 আগষ্টলৈ থাকিল। 15 আগষ্টত আমাৰ 15 যদি হৰণ কৰোঁ 7ৰে 2 বাৰ যায় 1 বাকী থাকিব। তো আমাৰ এতিয়া 15 আগষ্ট 1 দিন হ'ল। তো মুঠ আমাৰ এই দিন যদি চাওঁ 1, 2, 3, 4, 5 দিন হ'ল। 5 ডে থাকিলে। তো আমাৰ 5 ডে যদি আমি এইটো চাওঁ 5 দিনৰ হ'লে আমাৰ কি হ'ব প্ৰথমটো ছানডেৰ পাছত মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে বা শুকুৰবাৰ। সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰবাৰ। তো 5 দিন হ'লে আমাৰ শুক্ৰবাৰ হ'ব। ইয়াতে আমাৰ বি এনচাৰ। এতিয়া গুগলত আমাৰ কেলেণ্ডাৰ পায়। তো আমাৰ চালেও এনেদৰে গম পোৱা যাব। তো এনেদৰে আমাৰ উলিয়াব লাগিলে যিকোনো দিনে আমাৰ বিশেষ দিনবিলাকৰ আমাৰ বাৰবিলাক উলিয়াব পাৰোঁ। নেক্সট আমাৰ 7 নম্বৰ। 7 নম্বৰত ইয়াতে কৰিব লাগিব কি আমাৰ সুধিছে যদি তাৰমানে কৰণে জন্ম তাৰিখটো হয় 22 মাৰ্চ 1982 অন হোৱাট ডে অফ দ্য উইক was he 14 years 7 months and 8 day of age। আচ্ছা 14 বছৰ 7 মাহ 8 দিন বয়স কেতিয়া হ'ব। এতিয়া এইটো আমাৰ চনটো এনেদৰে উলিয়াব পাৰি সেই তাৰিখটো যিটো তাৰিখক উলিয়াব লাগে সেই তাৰিখটোনো কিমান হয়। এতিয়া এইটো এনেকৈ কৰিব পাৰি 22 আছিলে 22 মাৰ্চ আছিলে 03 আৰু এইটো 1982। তো ইয়াৰ পৰা আমাৰ কি কৰিব লাগে 14 বছৰ এড কৰিব লাগে আৰু মাহ আমাৰ কিমান কৰিব লাগে 7 মাহ এড কৰিব লাগে আৰু দিন আমাৰ কিমান 8 দিন এড কৰিব লাগিল। এতিয়া এড কৰিব লাগিলে আমাৰ দিনটো যদি প্ৰথম এড কৰোঁ 22 আমাৰ 30 দিন হ'ল মানে 30 তাৰিখ হ'ব। তাৰপিছত 7 3 10 হ'ল 10 নম্বৰ মাহত হ'ব। আকৌ আমাৰ এইটো 4 5 6 8 9 1996 তাৰমানে 19 সুধিছে প্ৰশ্নটো মানে প্ৰকাৰান্তৰে সুধিব বিচাৰিছে 1996ৰ অক্টোবৰ মাহৰ 30 তাৰিখটো কি বাৰ হ'ব। যদিহে 1982ৰ মাৰ্চ মাহৰ 22 তাৰিখটো আমাৰ কি আছিলে ছেটাৰডে আছিলে। এতিয়া এনেকুৱাকৈ হ'লে আমাৰ এই 1982ৰ পৰা 1986লৈ লিপ ইয়াৰ কেইটা আছে এইটো চাব লাগিলে। এইটো আমাৰ কি হয় 14 বছৰক এনে জেনেৰেলি আমি যদি ডিভাইড কৰোঁ 3 বাৰ যায় 3 বাৰ যায় 2 বাকী থাকে। কিন্তু ইয়াতে আমাৰ কি হ'ব 4টা লিপ ইয়াৰ থাকিব কাৰণ 1982টো লিপ ইয়াৰ নহয় 1984টো লিপ ইয়াৰ হ'ব। 1984টো তাৰপিছত 1988টো হ'ব 1992টো হ'ব 1996 এই 4টা আমাৰ লিপ ইয়াৰ হ'ব। তো 4 বছৰ যেতিয়া আমাৰ লিপ ইয়াৰ হ'ল 4 দুগুণ আমাৰ 8 দিন অড ডে হ'ল। লিপ ইয়াৰৰ নামত 8 দিন আমাৰ হ'ল এই 4 বছৰত। তো ইয়াতে আমাৰ টোটেল আছে 14 বছৰ। 14 বছৰত 4 বছৰ যদি আমাৰ জেনেৰেলি আমাৰ লিপ ইয়াৰ হয় আৰু 10 বছৰ আমাৰ অৰ্ডিনাৰী বছৰ হ'ব। তো 10 বছৰ অৰ্ডিনাৰী বছৰ হ'লে মুঠ বছৰ হ'ব আমাৰ মুঠ অড ডে হ'ব 18 দিন। 18 দিনক আকৌ 7ৰে ডিভাইড কৰিলে 7 দুগুণ 14 4 দিন থাকিব। আমাৰ 10 বছৰত নহয় 14 বছৰ 14 বছৰৰ অড ডে হ'ব কিমান আমাৰ 4 দিন 4 ডে অড ডে। এতিয়া নেক্সট আমাৰ কি উলিয়াব লাগিল এই বছৰটো ওলাল 1996ৰ 22লৈ ওলাব। এতিয়া আমাৰ এই 7 যিটো আমাৰ মাহ 7 মাহ আছে 7 মাহটোৰ আমাৰ টোটেল অড ডে উলিয়াব লাগিব। এই 7 মাহত যেতিয়া অড ডে উলিয়াম এতিয়া
ইয়াতে আমাৰ চাব লাগিল মাৰ্চৰ পৰা মাৰ্চৰ 31 মাৰ্চৰ পৰা 31 নহয় 22 মাৰ্চৰ পৰা 22 মাৰ্চৰ পৰা আমি 7 মাহ হ'ব লাগিলে হ'ব অক্টোবৰৰ 22 তাৰিখলৈ চাম আমি মাহকেইটা যদি চাওঁ প্ৰথম মাৰ্চত থাকিব আচ্ছা এনেদৰে চাওঁ মাৰ্চৰ পৰা এপ্ৰিললৈ এপ্ৰিলৰ 22 তাৰিখলৈ 31 দিন হয় 31 দিনৰ আমাৰ 3 দিন হয় অড ডে তাৰপিছত মেৰ 22 তাৰিখলৈ 2 দিন হ'ব জুন 30 জুলাইত 2 হ'ব আগষ্টত 3 দিন ছেপ্টেম্বৰত 3 দিন অক্টোবৰত 2 দিন তাৰপিছত অক্টোবৰ শেষ হ'ল এইটো কেনেকৈ ওলাইছো যদি বুজি পোৱা নাই আকৌ এবাৰ কৈছো আমাৰ মাৰ্চৰ 22 তাৰিখৰ পৰা এপ্ৰিলৰ 22 তাৰিখলৈ 31 দিন হয় কিন্তু এনে আমাৰ এপ্ৰিলত আমাৰ 30 দিন থাকে কিন্তু আমাৰ 22 তাৰিখলৈ মাৰ্চৰ 22 তাৰিখৰ পৰা এপ্ৰিলৰ 22 তাৰিখলৈ 31 দিন হ'ল তো 31 দিনক আমাৰ অড ডে 3 দিন থাকিব 4 সপ্তাহ 3 দিন তো আমাৰ সেই 3 দিনটো থাকিল তাৰপিছত এপ্ৰিলৰ 22 তাৰিখৰ পৰা মেৰ 22 তাৰিখলৈ আমাৰ 30 দিন হয় তো আমাৰ 4 সপ্তাহ 2 দিন হ'ল তাৰপিছত তেনেদৰে আমাৰ এইকেইটাও গ'ল এনেকুৱা দিনকেইটা অড ডে পালো এতিয়া 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18 দিনে হ'ল এতিয়া 18 দিন যেতিয়া হ'ল 18 দিনক আকৌ আমাৰ 2ৰে 7ৰে হৰণ কৰিলে 4 থাকিব 7 2 14 তো 4 বাকি তো এইটো আমাৰ কি হ'ল 4 দিন হ'ল এতিয়া নেক্সট আমাৰ কি থাকিল বাকি আমাৰ থাকিল এই 8 দিনটো নহয় জানো 7 মাহ 8 দিন এজ হ'ব লাগিব এতিয়া 8 দিন যেতিয়া এজ হ'ব এই তাৰিখটো হ'ব লাগিব 30 তাৰিখ আমি 22 তাৰিখলৈ হিচাপ কৰিলো 22 তাৰিখৰ পৰা 30 তাৰিখলৈ আমাৰ 8 দিন হয় 8 দিনৰ আমাৰ কি হ'ল অড ডে 1 দিন থাকে তো আমাৰ অড ডে এইটো 1 ডে হ'ব আচ্ছা ইয়াতে আমি লিপ ইয়াৰ যেতিয়া ধৰলো 1996 তো লিপ ইয়াৰ ধৰা গৈছে এইটো হৈছে তাৰপিছত এইকেইটা থাকিল তো 4 4 8 একে 9 দিন হ'ল 9 দিন হ'লে 7ৰ পাছত 2 থাকিব তো অড ডে যেতিয়া 2 হ'ব তেতিয়া হ'লে আমাৰ কি হ'ব এইটো স্যাটাৰডেৰ পাছত শনিবাৰ আছিলে শনিবাৰৰ পাছত ৰবি সোম থাকিব সোমবাৰ হ'লে মনডে হ'ব মনডে আমাৰ ডি এনসাৰ তো এইটো হ'ল এনসাৰ তো এনেদৰে আমি কৰিব পাৰিম নেক্সট আমাৰ এইটো এই তিনিটা আমি প্ৰেক্টিছৰ কাৰণে ইয়াতে ৰাখিলোঁ আপোনালোকে নিজে কৰি চাব আৰু যদি কৰাত অসুবিধা হয় তেতিয়াহ'লে কমেণ্টত দি দিব মই নিশ্চয়কৈ কৰি দিম তো ভিডিঅ'টো চাইলে নিশ্চয় ভালেই পালে আজি থাকে আৰু বহুত ইণ্টাৰেষ্টিং হয় আৰু এইটো আমাৰ জেনেৰেল প্ৰেক্টিকেল লাইফতো আমি এইবিলাক লাগি থাকিব পাৰে তো অকল আমাৰ পৰীক্ষাৰ কাৰণে যে হ'ব এনেকুৱাও নহয় এইবিলাক আমাৰ জানিলে এনেও ভাল লাগি থাকে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ